যোগ শিবিৰৰ প্ৰতিষ্ঠা দিৱস পালন 2018 চনৰ 12 নৱেম্বৰ তাৰিখে চাপৰমুখ পতঞ্জলি যোগ শিবিৰ আৰম্ভ কৰা হৈছিল। প্ৰতি বছৰে 12 নৱেম্বৰ তাৰিখে কৰ্মকৰ্তাসকলে প্ৰতিষ্ঠা দিৱস আয়োজন কৰি আহিছে যদিও এই বৰ্ষত চাপৰমুখ অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ পতঞ্জলি শিবিৰৰ পৃষ্ঠপোষক স্বৰ্গীয় জগন্নাথ নাথৰ আকস্মিক বিয়োগৰ বাবে প্ৰতিষ্ঠা দিৱসটি অনুষ্ঠিতভাৱে আয়োজন কৰা হয়। এই অনুষ্ঠানত ভগৱানক আৰাধনা কৰি হৰিনাম কীৰ্তন গাই বিভিন্ন যোগৰ আসনেৰে অনুষ্ঠানটি সফল সমাপ্তি ঘটে। উক্ত অনুষ্ঠানত যোগ শিক্ষক সঞ্জয় কুমাৰ কাকতিকে প্ৰমুখ্য কৰি জিলা প্ৰভাৰী ৰূপজ্যোতি দেৱী, প্ৰভাৰী ৰূপালী দেৱী, মহামন্ত্ৰী পুষ্পলতা বৰা, সাংগঠনিক মন্ত্ৰী পল্লৱী বৰঠাকুৰ, কোষাধ্যক্ষ পাপৰি বৰুৱা আদি উপস্থিত থাকে। সদৌ শেষত এই যোগ শিবিৰৰ যোগৰ আধ্যাত্মিক চিন্তাৰ পূৰ্ণ বিকাশ হৈ সকলোৰে মাজত জাকত জিলিকা হৈ ৰওক তাকেই কামনা কৰিলোঁ। নমস্কাৰ। আজি আমাৰ 12 নৱেম্বৰ চাপৰমুখ পতঞ্জলি যোগ সমিতিৰ আজি আমাৰ প্ৰতিষ্ঠা দিৱস আছিল। 2018 চনত 12 নৱেম্বৰ তাৰিখে এই দিনটোতে আমাৰ এই কাৰ্যালয় বা এই সমিতি প্ৰতিষ্ঠা হৈছিল। সেই উপলক্ষে আজি আমাৰ এই দিনটো অনুষ্ঠিত হ'লেও আমি সকলো ইয়াতে যোগ শিবিৰতে সমবেত হৈ আমি উদযাপন কৰিলোঁ। ধন্যবাদ। জয়তু চাপৰমুখ পতঞ্জলি যোগ সমিতি, জয়তু যোগ শিবিৰ। ইয়াকে কৈ মই সামৰণি মাৰিলোঁ। নগাঁৱৰ পৰা সাংবাদিক নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট, জনসাধাৰণৰ অসম 24x7।